আজি এটা ডাঙৰ সপোন পূৰণ হ'বলৈ গৈ আছে। মানে এখন বাইক নিবলৈ আহিছোঁ, ৰ'ব কৈ আছোঁ। হেল্ল', মই পলাশ। এতিয়া ওলাইছোঁ এখন বাইক আনিবলৈ। দাদাহঁত পিছে আগবাঢ়ি গৈছেই, ব'লক এতিয়া তালৈকে যাওঁ। ময়ো আহি পালোহি। ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয়, গতিকে অলপ দেৰিকৈ আহিছোঁ। আমাৰ কোনোবাই কিবা এটা ল'লে কিন্তু ইহঁত গোটেইকেইটাই আহে। বাইকখনৰো কামবোৰ কৰি আছে। মোৰনো কি আৰু, বহিয়ে আছোঁ মই। পিছে বহুত দেৰি লগাইছে ৰাইজ। মোৰ কিন্তু বহি বহি আমনিহে লাগিছে। পিছে আপোনালোকক বাইকখনো দেখুওৱা হোৱা নাছিল নহয়। বাইকখন হ'ল এইখনেই। মডেল হৈছে SP160। বাইকখন পিছে মই লোৱা নাই দেই, দাদাহঁতেই লৈছে বাৰু। এফালৰ পৰা চাবলৈ গ'লে মোৰেই দিয়কচোন। আজি কি নিবলৈ আহিছ? বাইক বাইক কাৰ বাইক নিবলৈ? এই ইয়াৰ ভাগৰ এই মনটো কোচ খাই গৈছে দিছে ইয়া পিন পাহৰিলে বাইক দিবলৈ আহিলে মই পিনটো পাহৰিলে মাথা বেয়া হৈ গৈছে এতিয়া বনাব নোৱাৰে। ধেমালিৰ মাজেৰে সময়খিনি পাৰ কৰিলোঁ। এতিয়া বাইকখনৰো কামখিনিও হৈ গ'ল। এতিয়া আৰু বেছি সময় নাই, ঘৰলৈ যাবই পাৰিম। বাইকখনো ৱাছ কৰি আহি পালেহি। পিছে বাইকখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। এইখনেই আমাৰ বাইকখন। কালাৰটোৰো পিছে মোৰ বেয়া লগা নাই। ঘৰলৈ বুলি অলপ মিঠাই লৈ ল'লোঁ। লগতে মোৰ পাৰ্চেল এটা আছিলে, সেইটোও লৈ লৈছোঁ। এতিয়া আৰু চিধা ঘৰলৈ যাম। ঘৰো আহি পালোহি। এতিয়া সন্ধিয়াই লাগিব হ'ল। আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। বাই।